Hello, my dear student. Welcome to my YouTube channel. সকলকে ডল এডুকেশ্যন আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ প্ৰথম খণ্ড প্ৰথম অধ্যায় বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ। প্ৰতি বছৰত ইয়াৰ পৰা আহি আছে আৰু 2023ত চমু প্ৰশ্নোত্তৰ বেছিকৈ আহিব। গতিকে ভিডিঅ'টো শেষলৈ চাবা। গতিকে আহা আমি মেট্ৰিকত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সেইবোৰ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্ন, এলাহাবাদৰ সন্ধি কাৰ কাৰ মাজত হৈছিল? উত্তৰ, মোগল সম্ৰাট শ্বাহ আলম আৰু ইংৰাজ সেনাপতি ৰবাৰ্ট ক্লাইভৰ মাজত হৈছিল। যুদ্ধটো হৈছিল 1735 চনত। এই সন্ধিৰ দ্বাৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰিছিল। তিন নম্বৰ প্ৰশ্ন, অসম প্ৰদেশ কেতিয়া গঠন হৈছিল? উত্তৰ, 1874 চনৰ 7 ফেব্ৰুৱাৰীৰ দিনা। 3 নম্বৰ প্ৰশ্ন, কোম্পানীৰ শাসনকালত কেতিয়া ক'ত ভয়ানক দুৰ্ভিক্ষ হৈছিল? উত্তৰটো হ'ব 1866 খ্ৰীষ্টাব্দত উৰিষ্যাত লৰ্ড ক্লাইভৰ শাসনকালত। 4 নম্বৰ প্ৰশ্ন, বংগৰ অন্তৰালত থকা দুটা দূৰ অভিসন্ধি উল্লেখ কৰা। উত্তৰটো হ'ব 1 নম্বৰ, বংগবন্ধু আঁচনিৰ যোগেদি ব্ৰিটিছ চৰকাৰে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগপ্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। 2 নম্বৰ, আন এটা অন্তৰ্নিহিত উদ্দেশ্য আছিল বাংলাদেশৰ হিন্দু মুছলমানৰ মাজৰ ঐক্য বন্ধন ভাঙি চুৰমাৰ কৰা, দুয়োটা ধৰ্মৰ মানুহৰ মাজতে সাম্প্ৰদায়িক মনোভাৱ গঢ়ি তোলা। 5 নম্বৰ প্ৰশ্ন, বংগভংগ কেতিয়া কাৰ্যকৰী কৰিছিল? উত্তৰ, 1905 চনৰ 16 অক্টোবৰত। 6 নম্বৰ প্ৰশ্ন, বংগ বিভাজন আন্দোলনে কেতিয়া স্বদেশী আন্দোলন নামেৰে জনাজাত? উত্তৰটো হ'ব, বংগ বিভাজনৰ পৰিণতি হিচাপে সংবদ্ধভাৱে বিদেশী বস্তু বৰ্জন কৰি স্বদেশী বস্তুহে ব্যৱহাৰ কৰাৰ সিদ্ধান্তত জনসভাত অনুমোদিত হৈছিল। তাৰ পিছৰে পৰা বংগভংগ আন্দোলন স্বদেশী আন্দোলন নামেৰে জনাজাত। 6 নম্বৰ প্ৰশ্ন, বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল? উত্তৰটো হ'ব বংকিম চন্দ্ৰ চট্টোপাধ্যায়। 7 নম্বৰ প্ৰশ্ন, স্বদেশী আন্দোলনৰ সময়ত দুখন সংবাদপত্ৰ আৰু তাৰ সম্পাদকৰ নাম লিখা। উত্তৰটো হ'ব, সংবাদপত্ৰ দুখন আৰু সম্পাদক দুজন হ'ল 1 নম্বৰ, বেংগলী সম্পাদক সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। 2 নম্বৰ, যুগান্তৰ সম্পাদক ভূপেন্দ্ৰনাথ দত্ত। 8 নম্বৰ প্ৰশ্ন, স্বৰাজ আমাৰ জন্মসত্ব আৰু ই আমাৰ কাম্য কথাফাকি কোনে ক'ত প্ৰকাশ কৰিছিল? উত্তৰটো হ'ব, এই কথাফাকি লোকমান্য বাল গংগাধৰ তিলকে তেওঁৰ কেশৰী পত্ৰিকাত প্ৰকাশ কৰিছিল। 9 নম্বৰ প্ৰশ্ন, কোন দুজন নেতাই লণ্ডনত উপস্থিত হৈ প্ৰস্তাৱিত বংগভংগ আঁচনি পৰিত্যাগ কৰিবলৈ চৰকাৰক আবেদন কৰিছিল? উত্তৰটো হ'ব, কংগ্ৰেছৰ দুজন নেতাই। সেই দুজন হ'ল লালা ৰাজপাট ৰায়, 2 নম্বৰ, গোপাল কৃষ্ণ গোখলে।
10 নম্বৰ প্ৰশ্ন, কোন চনত ইংৰাজ চৰকাৰে বাংলাদেশক একত্ৰিত কৰিছিল? উত্তৰ 1911 চনত। 11 নম্বৰ প্ৰশ্ন, কোনজন নেতাই নাইহুট উপাধি পোনপ্ৰথমে ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল? উত্তৰটো হ'ব গোপাল কৃষ্ণ গোখলে। 12 নম্বৰ প্ৰশ্ন, লাল বাল পালৰ সম্পূৰ্ণ নাম কি? উত্তৰটো হ'ব লালা ৰাজপথ ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল। 13 নম্বৰ প্ৰশ্ন, দুজন পাৰ্চী সেৱকৰ নাম লিখা। উত্তৰটো হ'ব 1 নৰোজী ফুৰ্দঞ্জী আৰু 2 দাদাভাই নৰোজী। 15 নম্বৰ প্ৰশ্ন, বংগভংগৰ দ্বাৰা গঠিত পূৰ্ববংগ আৰু অসমত কি ঠাই অন্তৰ্ভুক্ত আছিল? উত্তৰটো হ'ব অসম, ঢাকা, ৰাজশ্বাহী, চট্টগ্ৰাম, মালদহ, পাৰ্বত্য ত্ৰিপুৰা। 16 নম্বৰ প্ৰশ্ন, 1905 খ্ৰীষ্টাব্দৰ স্বদেশী আন্দোলনৰ প্ৰধান শ্লোগানসমূহ কি কি? উত্তৰটো হ'ব বিলাতী বস্তু বৰ্জন, স্বদেশী বস্তু ব্যৱহাৰ কৰা, স্বাৱলম্বী হ'বলৈ আহ্বান আদি আছিল শ্লোগান। 17 নম্বৰ প্ৰশ্ন, গান্ধী আৰ্ডুইন চুক্তি মতে কোনটো আন্দোলন স্থগিত হৈছিল? উত্তৰটো হ'ব 1930 চনৰ আইন অমান্য আন্দোলন। 18 নম্বৰ প্ৰশ্ন, কিমানজন স্বেচ্ছাসেৱকৰ সৈতে মহাত্মা গান্ধীয়ে দাণ্ডী যাত্ৰা কৰিছিল? মুঠ 78 জন স্বেচ্ছাসেৱকৰ সৈতে মহাত্মা গান্ধীয়ে দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল। 19 নম্বৰ প্ৰশ্ন, কাৰ শাসনকালত বাংলাদেশক দুভাগ কৰা হৈছিল? উত্তৰটো হ'ব লৰ্ড কাৰ্জনৰ শাসনকালত 1905 চনত। 20 নম্বৰ প্ৰশ্ন, মুছলিম লীগৰ কেতিয়া জন্ম হৈছিল? উত্তৰটো হ'ব 1906 চনৰ ঢাকাৰ নবাব ছালিমুল্লাহ খানৰ নেতৃত্বত মুছলিম লীগৰ জন্ম হৈছিল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা।